গুড মৰ্ণিং আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ জীৱনৰ ৰংবোৰৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি আকৌ মই লৈ আহিছোঁ এটা বেবী ফুডৰ ৰেচিপি। আজি বনাম ডালিয়াৰে এটা ৰেচিপি। আপোনালোকে আপোনালোকৰ বেবীক 6 মাহৰ পৰাই খুৱাব পাৰিব আৰু 2 বছৰমান বয়সলৈকে আৰামছে খুৱাব পাৰিব আৰু দিনটোৰ যিকোনো সময়তে খুৱাব পৰা জলপান। আৰু এটা কথা এইখিনিতে কৈ থওঁ, বেবী ফুড ৰেচিপি চাগে এইটো মাহত আপোনালোকে এইটোৱে পাব। আকৌ মে'ৰ পৰাহে মই দিবলৈ ষ্টাৰ্ট কৰিম, কাৰণ বিহুত যিহেতু এবাৰ ঘৰলৈ যাম, ঘৰলৈ মানে মোৰ শহুৰ বাৰীলৈ যাম। তাত অকণমান এনেকৈ ভিডিঅ' বনাই বেবী ফুড ৰেচিপি দিবৰ কাৰণে অসুবিধা হয়, কাৰণ আমাৰ ইয়াৰ যিটো লাইফষ্টাইল আৰু তাৰ লাইফষ্টাইল সম্পূৰ্ণ বেলেগ। ইয়াত যিহেতু মানে ভিতৰতে চব বস্তু আমি পাওঁ ন, একদম ইজি, আৰু মোৰ সেইকাৰণে সুবিধা হয় ভিডিঅ' কৰি কৰি খানা বনাবলৈ। কিন্তু তাত অকণমান অসুবিধা, তাত মানে বাহিৰত পানী আছে, পানী আনি আকৌ কিটচেন আছে বহুত দূৰত, তাত আহি খানা বনাবহি লাগিব। গতিকে তেনেকৈ অকণমান অসুবিধা হয়। সেইকাৰণে একেবাৰে যেতিয়া ঘৰৰ পৰা ঘূৰি মেলি আহিম, তাৰপিছত আকৌ আগৰ নিচিনাকৈ আপোনালোকক মই বেবী ফুড ৰেচিপি দিম। আৰু এইবাৰ ভাবিছোঁ ঘৰলৈ যাওঁতে মই আমাৰ যিটো গাঁৱলীয়া সম্পূৰ্ণ মানে বড়ো পৰিৱেশটো, যিহেতু মই বড়ো পৰিয়ালত বিয়া হৈছোঁ, গতিকে মোৰ যিটো মাৰ ঘৰৰ লাইফষ্টাইল আৰু তেওঁলোকৰ লাইফষ্টাইল সম্পূৰ্ণ বেলেগ। মই আজিলৈকে ভিডিঅ'ত ভালকৈ দেখুওৱা হোৱা নাই, কাৰণ বহুত দিনৰ পৰা মই ঘৰলৈ যোৱাও নাই, আৰু গ'লেও তেনেকৈ মোৰ ভিডিঅ' কৰা নহয়। তাত অকণমান নেটৱৰ্কৰো প্ৰব্লেম হয়, ভিডিঅ' আপলোড কৰিবলৈ দিগদাৰ হয়, সেইকাৰণে তেনেকৈ মোৰ তাত ভিডিঅ' কৰা হোৱা নাই। কিন্তু এইবাৰ ভাবিছোঁ আমাৰ যিটো তাত বড়ো গাঁওখনৰ মানে বড়ো ঘৰখনৰ লাইফষ্টাইল, কেনেকৈ কি কৰা যায়, কি নকৰে, তাত কেনেকৈ মানুহখিনি চলে, কি হয়, সম্পূৰ্ণ ধুনীয়াকৈ মানে ডেইলি ব্লগ হিচাপে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। গতিকে বেবী ফুড ৰেচিপি মই বেলেগকৈ নিদিওঁ, মই এনেই ডেইলি ব্লগ হিচাপে আমাৰ তাৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'বিলাক চাগে অকণমান দেৰিকৈ পাব, কাৰণ যিহেতু মই কৈছোঁ তাত অকণমান নেটৱৰ্কৰ প্ৰব্লেম হয়। এইবাৰ যদি ভালকৈ নেটৱৰ্ক পাওঁ বা অকণমান বাহিৰত গৈ মেলি কৰিবলৈ সুবিধা পাওঁ, তেনেহ'লে লগে লগে আপলোড কৰি থাকিম ভিডিঅ'বিলাক, নহ'লে আপোনালোকে অকণমান লেটকৈ পাব। এতিয়া আহক আজিৰ ৰেচিপিটো আৰম্ভ কৰোঁ। মই এয়া এটা কুকাৰ লৈছোঁ, তাৰপিছতে ইয়াত 2 চামুচমান ডালিয়া ৰাতিয়ে ধুনীয়াকৈ ধুই পানীত তিয়াই থৈছিলোঁ। এতিয়া ডালিয়াখিনি ইয়াতে দি দিছোঁ। আৰু এয়া দেখিছেনে, একফাল মই মিঠা আলু লৈছোঁ, ধুনীয়াকৈ বাকলি গুচাই টুকুৰা টুকুৰকৈ কাটি লৈছোঁ, কাটি পেলাই ডালিয়াখিনিৰ লগতে দি দিছোঁ। আৰু এইফালে 3টা খাজুৰিও ৰাতিয়ে ধুই পেলাই পানীত তিয়াই থৈছিলোঁ। এতিয়া খাজুৰি তিওৱা পানীকণো ইয়াতে দি দিছোঁ, আৰু খাজুৰি 3টাৰ বাকলি আৰু গুটি গুচাই অকণমান পিটিকি লৈও ইয়াতে দি দিছোঁ। এতিয়া জোখমতে পানী দিছোঁ, দি পেলাই কুকাৰৰ ঢাকনিখন বন্ধ কৰি গেছত বহাই দিছোঁ। বহাই 6টাৰ পৰা 7টা চিটি আহিবলৈ দিম। আৰু দেখিছেনে, 7টা চিটি দিয়াৰ পাছত এইখিনি ধুনীয়াকৈ সিজি গৈছে। মই গোটা হৈ থকা আলুখিনি আৰু খাজুৰিখিনি অকণমান চামুচখনৰ সহায়ত ভাঙি দিছোঁ। ভাঙি পেলাই কুকাৰটো আকৌ গেছত বহাই দিছোঁ। বহাই পেলাই ইয়াতে দি দিছোঁ 2 চামুচ মই ঘৰতে পাউডাৰ কৰি ৰখা ড্ৰাই ফ্ৰুটছ পাউডাৰ, আৰু অকণমান মিলাই দিছোঁ। দি পেলাই অকণমান উতলি ডাঠ হোৱালৈকে এইখিনি লৰাই আছোঁ। আৰু এয়া ডাঠ হৈ আহিলত অকণমান বাটাৰ দি দিছোঁ, দি পেলাই মিলাই লৈ গেছটো অফ কৰি দিছোঁ। আৰু খুৱাবৰ কাৰণে এয়া বাতিত উলিয়াই ল'লোঁ। তাতে 1 চামুচ ফৰ্মুলা গাখীৰ দি দিছোঁ, দি পেলাই ধুনীয়াকৈ মিক্স কৰি দিছোঁ, আৰু খুৱাবৰ কাৰণে ৰেডি হৈ গ'ল। আৰু এইখিনি যদি আপোনালোকৰ বেবীৰ কাৰণে ডাঠ যেন পায় বা অকণমান গোটা গোটা হৈ থকা নিচিনা পায়, তেনেহ'লে আপোনালোকে সম্পূৰ্ণ ঠাণ্ডা কৰি মিক্সিত পিচিও দিব পাৰিব। আৰু আজিৰ ৰেচিপিটো ইমানেই, আপোনালোকে ট্ৰাই কৰি চাব, নিশ্চয় ভাল পাব। আজিলৈ আহোঁ, ধন্যবাদ।